এতিয়া সময় ঠিক 4:45 আমি গৈ আছোঁ ৰিভাৰ ক্ৰুজ কৰিবলৈ। এয়া নদীৰ ঘাটৰ দৃশ্য। নদীৰ ঘাট বুলি ক'লে ভুল হ'ব, এইটো এটা প'ৰ্ট হয়। কি সুন্দৰ ব্যৱস্থাপনা চাওকচোন। সেইখন ফেৰীতে আমি যাম, মানে ক্ৰুজত। এইখন বিখ্যাত ফ্ৰান্সৰ নদী। সেয়া সন্মুখত আইফেল টাৱাৰ। সেয়া আমাৰ সন্মুখেদি বেলেগ এখন ক্ৰুজ আগবাঢ়িছে। আমিও আহি নিৰ্দিষ্ট আসনত, আমাৰ বাবে নিৰ্ধাৰিত কৰা আসনত আহি বহি এতিয়া নৌকা বিভাগৰ সাজু হৈছে। আমাৰ নৌকাখন লাহে লাহে এতিয়া চলিবলৈ আৰম্ভ কৰিছে। এতিয়া আমাৰ এই নৌকা বিহাৰ সম্পূৰ্ণ 1 ঘণ্টা হ'ব। এইখন হৈছে ফ্ৰান্সৰ বিখ্যাত নদী। এই নদীখনৰ পাৰতে আজি বহুশ বছৰৰ আগতে এই সভ্যতা গঢ় লৈ উঠিছিল। আৰু ইয়াৰ যি স্থাপত্য বা আৰ্কিটেকচাৰ নেদেখিলে বুজাব নোৱাৰি কিমান আৰ্টিষ্টিক। প্ৰতিটো বস্তুতে সূক্ষ্ম সূক্ষ্ম আৰ্টিষ্টিক মাইণ্ড দেখা পোৱা যায়। এইখন এখন নদী দলঙৰ তলেদি আগবাঢ়িছোঁ। দলংবিলাকৰ যিটো নিৰ্মাণ শৈলী আপোনালোকে ভিডিঅ'ত কিমান ধৰিব পাৰিছে নাজানো, খুব সুন্দৰ। এতিয়া পুনৰ এইখন এখন দলঙৰ তলেদি আমি আগবাঢ়িছোঁ। চাওকচোন দলং। এই নদীখনৰ দুয়োপাশে তেতিয়াই নিৰ্মাণ কৰি উলিওৱা খুব সুন্দৰ সুন্দৰ যি অট্টালিকা বিল্ডিংবিলাক আজিও তেওঁলোকে খুব সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে। এই ইউৰোপখনত পুৰণা বস্তুৰ খুব আদৰ আছে। এই চাওকচোন কি সুন্দৰ সুন্দৰ বিল্ডিং। দুয়ো কাষে অকল এনেকুৱা পুৰণি বিল্ডিং আপুনি দেখিবলৈ পাব এই ক্ৰুজত। আৰু এই নদীবিলাক ইমান সুন্দৰ পৰিপাটিকৈ চাফাকৈ ৰাখিছে নহয়, নেদেখিলে বুজাব নোৱাৰে। ক'তো অকণো ধূলি মাকতি না, আপোনাৰ গুটকাৰ পেকেট না, পলিথিন একো নাই। আৰু আমাৰ ইতিমধ্যে এই ক্ৰুজ 1.5 ঘণ্টাৰ ক্ৰুজটো শেষ হৈছে। আমি আহি ঘাটৰ কাষ পাইছোঁ। এই ঘাট এই আইফেল টাৱাৰ ঠিক তলতে আছিলে। এতিয়া আমি আহি উপস্থিত হ'লোঁ এখন ইণ্ডিয়ান ৰেষ্টুৰেণ্টত। ইয়াতে আমি এতিয়া নৈশ আহাৰ কৰিম। কৰি পেলাই আমি সন্ধ্যা আকৌ ইভিনিং ফুৰিবৰ বাবে এতিয়া ওলাই যাম। এতিয়া সময় 8:45 গধূলি। আমি ভাত পানী খাই আহিলোঁ, কিন্তু সম্পূৰ্ণ পোহৰ হৈ আছে দেই। আৰু এইখন হৈছে ফ্ৰান্সৰ চবতকৈ দামী হোটেল, ইভিনিং এট পেৰিছ। এয়া গধূলি সন্ধ্যা পেৰিছৰ দৃশ্য। এতিয়া জাষ্ট অকণ সন্ধ্যা লগা নিচিনা হৈছে। এতিয়া 9টাই বাজিব হ'ল। আৰু ইমান ধুনীয়া ৱেডাৰ, কোনো পলিউশ্যন নাই, হুলস্থুল নাই, বালি নাই। সন্ধ্যাৰ এতিয়া আমি গৈ আছোঁ। অথনি আমি দিনত যে আপোনালোকৰ ভিডিঅ'ত দেখাইছিলোঁ, আগৰ ভিডিঅ'টোত যিটো আৰ্চ আছে, সেই আৰ্চ চাবৰ কাৰণে। সেইটো হৈছে বিখ্যাত আৰ্চ। এতিয়া আমি তালৈকে গৈ আছোঁ। এইটো আমি সুৰংগৰ তলেদি আহিলোঁ। আৰু সুৰংগত আহোঁতে এজন ল'ৰাই খুব সুন্দৰভাৱে ভায়লিন বজাই আছিলে। এয়া আৰ্চৰ দৃশ্য। সেয়া এটা চাকি জ্বলি আছে। এইটো মই আগতে ভিডিঅ'ত উল্লেখ কৰা নিচিনাকৈ এইটো আমাৰ ইণ্ডিয়া গেটৰ নিচিনাই। ইয়াত যিসকল শ্বহীদ হৈছিলে বেলেগ বেলেগ যুদ্ধ বিগ্ৰহত, তেওঁলোকৰ স্মৃতিত এইটো স্মাৰক নিৰ্মাণ কৰা হৈছে। এইটো একদম মিডল অফ দ্য ফ্ৰান্সৰ মাজত আছে। এইটো আমাৰ যেনেকৈ ইণ্ডিয়া গেট আছে, ইণ্ডিয়া গেটৰ নিচিনা এটা স্মাৰক হয়, স্কোৱাৰ। এই আৰ্চ কিমান ধুনীয়া ধুনীয়া, কি সুন্দৰ সুন্দৰকৈ তেওঁলোকে স্থাপত্য চাওকচোন। ৰাতিৰ দৃশ্য এয়া ফ্ৰান্স চহৰৰ। এতিয়া আমি গৈ আছোঁ আইফেল টাৱাৰ কাষলৈ পুনৰবাৰৰ কাৰণে। আইফেল টাৱাৰটো সম্পূৰ্ণ এতিয়া লাইটিং কৰা আছে। আৰু প্ৰতি 1 ঘণ্টাৰ মূৰে মূৰে 5 মিনিটৰ বাবে গোটেই আইফেল টাৱাৰটো স্পাৰ্কলিং হয়। আৰু সেইটো এটা খুব সুন্দৰ মনোমোহা দৃশ্য। সেই চাবলৈকে আমি এতিয়া চহৰৰ মাজেদি পুনৰ আইফেল টাৱাৰলৈ গৈ আছোঁ। তাৰ পৰা আমি আপোনালোকক সবিশেষ দেখাম। সেইটো দূৰৰ পৰা আইফেল টাৱাৰ মন কৰিছে চাগে। লিবাৰ্টি যিটো আমেৰিকাত আছে, সেইটো বনোৱাৰ আগত এইটো ইয়াত বনাই চাই লৈছিলে। এইটো এয়া আইফেল টাৱাৰ ৰাতিৰ দৃশ্য। এয়াই আইফেল টাৱাৰ স্পাৰ্কলিং কৰি থকা দৃশ্য। আৰু এনেধৰণেই আজি আমাৰ দিনটো শেষ হ'ল। আমি এতিয়া হোটেললৈ ঘূৰি যাম।
আৰু এই ভিডিঅ'টো আমি ইমানতে সামৰিম অহা কালিলৈ আমি গোটেই দিনটোৰ বাবে ওলাই যাম ডিজনীলেণ্ডলৈ তাত গৈ কি কৰিম কি নকৰিম সকলো আমাৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাই থাকিম আমাৰ পৰৱৰ্তী ভিডিঅ'ৰ বাবে আপোনালোকে অপেক্ষা কৰক আজি ফুল ডে ফান